স্বাগতম মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দিব বিচাৰিছো কোভিডক লৈ পেলাই এটা নতুন খবৰ আহিছে কেন্দ্ৰীয় চৰকাৰে কোভিডক লৈ সতৰ্কবাণী জাৰি কৰিছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ কথা কৈছে অৱশ্যে আতংকিত হোৱাৰ এই মুহূৰ্তত কোনো প্ৰয়োজন নাই বিশ্বৰ কেইবাখনো দেশত চাইনাকে আদি কৰি কেইবাখনো দেশত ইতিমধ্যে কোভিডৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত প্ৰিকশনাৰী মেজাৰ্স ভাৰত চৰকাৰে লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু তাৰ পিছতে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কোভিড বাঢ়িছে বিশ্বৰ ৩-৪খন দেশত চীনকে ধৰি ৩-৪খন দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰততো এই মুহূৰ্তত সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কুচকাৱাজ আৰম্ভ কৰা হৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব ওলাইছো কৰোনা এলাৰ্ট পুনৰ বাঢ়িছে কোভিড এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ কেন্দ্ৰৰ ফালৰ পৰা কোভিডৰ কিছু সতৰ্কবাণী দিয়া হৈছে সাৱধান হৈ থাকিবৰ বাবে কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বিষয়াসকলৰ সৈতে দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক চীনকে ধৰি কেইবাখনো দেশত ব্যাপক সংক্ৰমণ হৈছে কোভিডৰ ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ যুঁজা কেন্দ্ৰীয় চৰকাৰৰ আতংকিত নহবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ৰাইজৰ মাজত আতংকিত নহবলৈ ৰাইজক কোৱা হৈছে কিন্তু তাৰ লগতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে কোভিড প্ৰটকল মানি চলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান ইতিমধ্যে ভাৰত জোড়ো যাত্ৰাটো কোভিড প্ৰটকল মানি চলিবৰ বাবে কোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ ৰেণ্ডম কোভিড টেষ্টৰ ব্যৱস্থা কৰাৰ কথাও ইতিমধ্যে ইংগিত দিয়া হৈছে হিমাচলৰ নতুন মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু হৈছে বৰ্তমান কোভিডত আক্ৰান্ত কৰোনা এলাৰ্ট আমি আপোনালোকক এই মুহূৰ্তত দিছো দেশত কৰোনাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে দিল্লীত চীনকে ধৰি কেইবাখনো দেশত কোভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে আতংকিত নহবলৈ আহ্বান কোভিড প্ৰটকল মানি চলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান যাত্ৰীসকলক যিসকল আন্তঃৰাষ্ট্ৰীয় যাত্ৰী আছে তেওঁলোকক ৰেণ্ডম কোভিড টেষ্ট কৰা হ'ব কোভিডৰ সতৰ্কতামূলক ব্যৱস্থা দেশত লোৱাৰ আৰম্ভ কৰা হৈছে চীনকে ধৰি কেইবাখনো দেশত কোভিডৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতত কোভিড প্ৰটকল মানি চলাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা স্থানত পাৰিলে মাস্ক পৰিধান কৰি থাকক এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে তাৰ লগতে কোৱা হৈছে যাতে কোনো যাতে আতংকিত নহয় তাৰ বাবেও আহ্বান জনোৱা হৈছে লগতে সতৰ্কতা অৱলম্বন কৰি থাকিবলৈ ইতিমধ্যে আহ্বান জনোৱা হৈছে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ দেশত কোভিডৰ সংক্ৰমণ যাতে বৃদ্ধি নাপায় তাৰ বাবে প্ৰিকশনাৰী মেজাৰ্স লবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে কোভিড প্ৰটকল মানি চলাৰ আহ্বান পুনৰ বিশ্বৰ কেইবাখনো দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে তেনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ আহ্বান দেশত কেন্দ্ৰীয় চৰকাৰে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে ৰাজহুৱা স্থানত যিমান পাৰা যায় সিমান মাস্ক পৰিধান কৰাৰ কথা কৈছে আৰু কোভিড প্ৰটকল মানি চলাৰ বাবে
কেন্দ্ৰীয় চৰকাৰে জনাইছে আহ্বান চীনকে ধৰি কেইবাখনো দেশত কোভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে তাৰ লগতে দেশবাসীক আতংকিত নহয় কোভিড প্ৰটকল মানি চলাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আজি দিল্লীত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকতেই আহ্বান জনোৱা হৈছে যাতে সকলোৱে কোভিড প্ৰটকল মানি চলে তাৰ লগতে এক বিশেষ চিঠিও প্ৰেৰণ কৰা হৈছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীলৈ যাতে তেওঁ কোভিড প্ৰটকল মানি ভাৰত জোড়ো যাত্ৰা চলাই যায় সতৰ্কতা অৱলম্বন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান যাতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় মাস্ক পৰিধান কৰিবলৈ আহ্বান আতংকিত নহবলৈ আহ্বান আৰু যিমান পৰা যায় সিমান কোভিড প্ৰটকল মানি চলাৰ আহ্বান জনোৱা হৈছে কাৰণ বিশ্বৰ কেইবাখন দেশত কোভিড সংক্ৰমণ বৰ্তমান ব্যাপক হাৰত বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় যিসমূহ যাত্ৰী আছে তেওঁলোকৰো ৰেণ্ডম কোভিড টেষ্টৰ ব্যৱস্থা কৰাৰ কথা কৈছে কেন্দ্ৰীয় চৰকাৰে গতিকে সেইবাবে আহ্বান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সাৱধান হওক সতৰ্ক হওক